নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ভাদৈ পাচলি হৈ টিপামুললৈ গৈছিলোঁ। যাওঁতে এইফালে ৰাস্তা দেখিছেনে, পাহাৰ গোটেইবোৰ আপোনালোককো অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। তাকে এইবোৰ দেখিছেনে, পাহাৰবোৰ ৰৈ বা জুম কৰিছোঁ, অলপ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এয়া গোটেইবোৰ পাহাৰ আৰু পাহাৰৰ ওপৰত সকলো চব বাগিচাই আছে, বা চাহ বাগিচা ইমান ধুনীয়া সেউজীয়া হৈ আছে নহয়, দেখিলে ভাল লাগে বাৰু। আৰু এটা চাইডে ধাননি সেউজীয়া হৈ আছে, এক চাইডে এয়া বাগান। আপোনালোকে যদি অহা নাই, আহিব, বহুত ধুনীয়া পৰিৱেশটো চাবৰ কাৰণে। আৰু পাৰ্টি মানে কৰিব পৰা জেগা, আৰু বাহিৰতে আপোনালোকে অলপ মুকলি জেগা আছে, এইবোৰতো মানে নিজে বনাই মেলি খাবহি পাৰে, আপোনালোকে ধুনীয়াকৈ এনজয় কৰিব পাৰে। আৰু আমি এনেই চাওঁ বুলি গ'লোঁ, আৰু মানুহবিলাকে কেনেকৈ জানো পাত তোলে ইমান ওখ ওখ পাহাৰবোৰত। আৰু মানে ৰাস্তাটো দেখিছে ইমান ধুনীয়া, মানে চফা লাগিছে। আৰু ৰাস্তাটো বাগানখনৰ কাষতে মানে ৰাস্তাটো এনেকৈ আছে, ইমান ধুনীয়া নহয়। মানুহবিলাকক পাত তোলাবিলাকক সুধিছোঁ আমি, কেনেকৈ পাত তোলা হয়, ইমান ওপৰৰ পৰা যে নামি আহিবৰ কাৰণে কষ্ট হয় নাই, এনেকৈ পাতবিলাক দিবহি লাগে। সিহঁতি কৈছে যে আমাৰ মানে অভ্যাস হৈ গৈছে, এইবিলাক ভৰি চৰি নিবিষায়। আৰু আমি কৈছোঁ ইমান অকণমান উঠোঁতে যে আমাৰ ভৰি বিষ হৈছে, আপোনালোকৰ নিবিষায় নি বুলি সুধিছোঁ আকৌ। তেতিয়া কৈছে মানে এইটো আমাৰ অভ্যাস হৈ গৈছে, আৰু দিয়া মেলা এনেকৈ কৰোঁ আমি। আৰু ইটো ছাইডৰ পৰা আহিব পাৰে আপোনালোকে নাহকটীয়া হৈ কেনে। এইখন পালোহি আমি, টিপাম পাহাৰ মেইন। আমি উঠিছোঁ, উঠি মেলি আৰু ইয়াত তেনেকৈ চাইনবোৰ্ড লিখা নাই বাৰু। বাগানৰ মাজতে এইখন দেখিছেনে, টিপাম পাহাৰ বাগান বুলি এনেকৈ লিখা আছে। আৰু বাগানখন দেখিবলৈ ইমান ধুনীয়া লাগিছে। দেখিলে ৰাস্তাটো ষ্টেপবিলাক মানে আধা সমান, সেইখিনিত ভৰি ইমান নিবিষায়। যিডোখৰ অকণমান ওখ নিচিনা আছে, সেইখিনি বহুত বিষায় ভৰি দেই, একদম ভৰি চৰি বিষ হৈ যায়। আৰু বহুত ভাল লাগিলে বাৰু গৈ কেনে, এদিনীয়াকৈ গ'লোঁ। যদি আপোনালোকে অহা নাই, আহিব। আৰু ওপৰতো অলপ বহিলোঁ, ওপৰত মন্দিৰ আছিলে, আমি বাৰু চাব নগ'লোঁ। আৰু ইমান ধুনীয়া লাগিছে দেখিলেনে। সেই আধাতে বহি মেলি অলপ কিবা কিবি খালোঁ, আৰু খাই মেলি অলপ ৰ'লোঁ, ভিডিঅ' বনালোঁ আৰু আহি দিলোঁ।